নমস্কাৰ, আজি 12 ছেপ্টেম্বৰ এনি নিউজ 24 সকলো দৰ্শকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি। ৰাজ্যত পুনৰ ট্ৰিপল মাৰ্ডাৰ, একেটা পৰিয়ালৰ তিনিজনৰ ক্ষত বিক্ষত মৃতদেহ। পুনৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা, উদ্ধাৰ একেটা পৰিয়ালৰ তিনিজনৰ ক্ষত বিক্ষত মৃতদেহ। চিপাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ক্ষত বিক্ষত অৱস্থাত একেটা পৰিয়ালৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ। দীপক নাথ নামৰ লোকজনৰ পৰিয়ালত সংঘটিত চাঞ্চল্যকৰ ঘটনা। দীপক নাথৰ লগতে পত্নী আৰু পুত্ৰৰ সৈতে ঘটিল শিহৰণকাৰী ঘটনা। দীপকৰ লগতে পত্নী প্ৰতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজতো মৃতদেহ উদ্ধাৰ। ক্ষত বিক্ষত অৱস্থাত চোতালত পৰি আছিল দীপক নাথৰ দেহটো। ঘৰৰ ভিতৰত পৰি আছিল পত্নী আৰু পুত্ৰৰ মৃতদেহ। সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ঘটনাস্থলীত দণ্ডাধীশৰ লগতে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনো ক্লু লাভ কৰা নাই আৰক্ষীয়ে। দুমাহ ধৰি বিকল দীপক নাথৰ ঘৰত থকা চিচিটিভি কেমেৰা। 55 বছৰীয়া দীপক নাথ আছিল বকো ৰাজচক্ৰ বিষয়া কাৰ্যালয় লাটমণ্ডল। পৰৱৰ্তী খবৰ, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মানৱতাৰ নিৰ্দেশন সহ প্ৰাণাক্ৰান্তলৈ সহায়ৰ হাত। মানৱতাৰ নিৰ্দেশন দেখুৱালে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে। প্ৰাণাক্ৰান্তসকলৰ পৰিয়াললৈ শ্বাহৰুখ খানৰ সহায়ৰ হাত। 1500 পৰিয়ালক সহায় কৰাৰ দায়িত্ব ল'ব শ্বাহৰুখ খানে। শ্বাহৰুখ খানৰ মীৰ ফাউণ্ডেশ্যনে প্ৰদান কৰিব সাহায্য পুঁজি। পাঞ্জাৱৰ বানাক্ৰান্তৰ কাষত বলিউডৰ বাদশ্বাহ অমৃতসৰ, পাটিয়ালা, ফাজিলকা, ফিৰোজপুৰৰ 1500 পৰিয়ালক দিব সাহায্য। মানৱতাৰ নিৰ্দেশন দেখুৱালে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে। প্ৰাণাক্ৰান্তসহ পৰিয়াললৈ শ্বাহৰুখ খানৰ সহায়ৰ হাত। 1500 পৰিয়ালক সহায় কৰাৰ দায়িত্ব ল'ব শ্বাহৰুখ খানে। শ্বাহৰুখ খানৰ মীৰ ফাউণ্ডেশ্যনে প্ৰদান কৰিব সাহায্য পুঁজি। পাঞ্জাৱৰ বানাক্ৰান্তৰ কাষত বলিউডৰ বাদশ্বাহ অমৃতসৰ, পাটিয়ালা, ফাজিলকা, ফিৰোজপুৰৰ 1500 পৰিয়ালক দিব সাহায্য। মানৱতাৰ নিৰ্দেশন দেখুৱালে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে। প্ৰাণাক্ৰান্তৰ সহ পৰিয়াললৈ শ্বাহৰুখ খানৰ সহায়ৰ হাত। 1500 পৰিয়ালক সহায় কৰাৰ দায়িত্ব ল'ব শ্বাহৰুখ খানে। পৰৱৰ্তী খবৰ, আক্ৰাছুৰ প্ৰতিবাদ বন্ধৰ পাছতে ধুবুৰী আৰক্ষীৰ বৃহৎ ৰদবদল। আক্ৰাছুৰ প্ৰতিবাদৰ পাছতে উত্তপ্ত হৈ আছে ধুবুৰী। একেলগে ধুবুৰীৰ কেইবাখনো থানাৰ আৰক্ষী বিষয়াক বদলি। খিলঞ্জীয়াক আক্ৰমণৰ ঘটনাক তদন্তৰ নিৰ্দেশ দিছিল চৰকাৰো। বিলাসীপাৰা থানাৰ অ'চি নৱজ্যোতি ৰায়ক বদলি। গোলগঞ্জৰ চক্ৰ পৰিদৰ্শক আৰু অ'চি হিচাপে বদলি নৱজ্যোতিক। গোলগঞ্জৰ CI ৰাতুল হালৈক বিলাসীপাৰাৰ অ'চি হিচাপে বদলি। তামাৰহাটৰ অ'চি জ্যোতিপ্ৰসাদ দাসক গৌৰীপুৰৰ অ'চি হিচাপে বদলি। বালাজানৰ SI উত্তৰাইক হালাকৰৰ IC হিচাপে বদলি। গৌৰীপুৰৰ SI দেভাছ মেলসুধা বালাজানৰ অ'চি হিচাপে বদলি। হালাকৰৰ অ'চি নয়নজ্যোতি পাটোৱাৰী গোলগঞ্জৰ এটেচিড অফিচাৰ বদলি। আক্ৰাছুৰ প্ৰতিবাদৰ পাছতে উত্তপ্ত হৈছে ধুবুৰী। একেলগে ধুবুৰীৰ কেইবাখনো থানাৰ আৰক্ষী বিষয়াক বদলি। খিলঞ্জীয়াক আক্ৰমণৰ ঘটনাত তদন্তৰ নিৰ্দেশ দিছিল চৰকাৰেও। বিলাসীপাৰা থানাৰ অ'চি নৱজ্যোতি ৰায়ক বদলি। গোলগঞ্জৰ চক্ৰ পৰিদৰ্শক আৰু অ'চি হিচাপে বদলি নৱজ্যোতিক। গোলগঞ্জৰ CI ৰাতুল হালৈক বিলাসীপাৰাৰ অ'চি হিচাপে বদলি। তামাৰহাটৰ অ'চি জ্যোতিপ্ৰসাদ দাসক গৌৰীপুৰৰ অ'চি হিচাপে বদলি। পৰৱৰ্তী খবৰ, 12 বছৰীয়া নাবালিকাৰ সৈতে 50 বছৰীয়া লম্পট পুতুল চৌধুৰীৰ জঘন্য কাণ্ড। ৰাজ্যত আকৌ মানৱ সমাজ লজ্জানত কৰা জঘন্য কাণ্ড। 50 বছৰীয়া লম্পটৰ কামনাৰ বলি 12 বছৰীয়া নাবালিকা। ঘৰত কোনো নথকাৰ সুযোগ লৈ কুকাণ্ড সংঘটিত কৰে লম্পটটোৱে। জঘন্য কাণ্ড সংঘটিত কৰি পলাই আছিল লম্পটটো। ইতিমধ্যে বোকাজানৰ পৰা আটক লম্পট পুতুলক। বোকাজানৰ সৎখতিত ৰাজ্যই কঁপোৱা এই জঘন্য কাণ্ড। ৰাজ্যত আকৌ মানৱ সমাজ লজ্জানত কৰা জঘন্য কাণ্ড। 50 বছৰীয়া লম্পটৰ কামনাৰ বলি 12 বছৰীয়া নাবালিকা। ঘৰত কোনো নথকাৰ সুযোগ লৈ কুকাণ্ড সংঘটিত কৰে লম্পটটোৱে। জঘন্য কাণ্ড সংঘটিত কৰি পলাই আছিল লম্পটটো। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ 24।